কাৰণ সকলোকে স্বাগত জনাইছোঁ মোৰ ইউটিউব চেনেলটোলৈ। ফ্ৰেণ্ডছ, বিহু আহি আছে, বহাগ বিহু, গতিকে বিহু বজাৰলৈ কৰিবলৈ গৈ আছোঁ। আপোনালোককো লৈ যাওঁ বলকচোন বিহু বজাৰলৈ। এতিয়া গৈ আছোঁ বজাৰলৈ। বা গৈছে, মই গৈছোঁ আৰু মোৰ ভাগিনদাটো গৈছে। ফেঞ্চি বজাৰ যাম বুলি ভাবিছিলোঁ, কিন্তু ফেঞ্চিত যোৱা নহ'ব, কাৰণ ভাগিনদাটো যাব যিহেতু তাক ফেঞ্চিত লৈ যাব নোৱাৰি। সি ইমান সময় ফেঞ্চিত নৰখিবই। গতিকে আমি এতিয়া অনুৰাধাত গৈ আছোঁ। ৰিক্সা নাই, আমি এইখিনি খোজকাঢ়ি যাব লাগিব। কি এই ৰাস্তাৰে ৰিক্সাত যাম আমি, গতিকে ৰিক্সা ষ্টেণ্ডলৈকে খোজকাঢ়িব লাগিব। মোৰ ভাগিনটো আছে মোৰ লগত। হাই, ক'ত গৈ আছে কৈ দিয়া। এতিয়া আমি আহিছোঁ অনুৰাধা আহি পালোঁ। এতিয়া আমি গৈ আছোঁ আৰু ৰেল লাইন ক্ৰছ কৰি গৈ আছোঁ। এতিয়া প্ৰথমতে বায়ে কিনিব বেগ কিনিব, তো আমি এতিয়া বেগৰ দোকানত গৈ আছোঁ। এইফালে গামোচাৰ দোকান, ৰাস্তাই ঘাটে গোটেই গামোচাৰে দোকান ভৰ্তি হৈ পৰিছে। এইটো চাবি না, এইটো বেগৰ দোকান, গতিকে বা গৈ আছে বেগ চাবৰ কাৰণে। এতিয়া ভাগিনদাহঁতৰ কাৰণে জোতা কিনিব ওলাইছোঁ। জোতা দোকানত আহিছোঁ এতিয়া। হা, আমি এতিয়া জোতা কিনিলোঁ জোতা দোকানত আহি। আৰু হা ক'ত বেগৰ দোকান কৰিতো এইটোতে সোমাবি না, ওচৰতে। গামোচা কিনিবি ইয়াতে। এয়া অনুৰাধা দেখিছোঁ ৰাস্তাৰ কাষে কাষে বহুত গামোচাৰ দোকান দেখিছোঁ। গামোচা ৰাস্তা ঘাটে দেখিছোঁ, গামোচা আৰু ঝাঁপি পোৱা গৈছে। এতিয়া দেখিছোঁ গামোচা আৰু জাপি বিক্ৰী কৰি আছে ৰাস্তাতে। কিয় মাথা কণাইছে? এতিয়া আমি অনুৰাধাৰ চুপাৰ মাৰ্কেটত সোমাইছিলোঁ। এতিয়া ঘৰত গৈ আছোঁ, বজাৰ কৰা হৈ গ'ল। ব্লাউজ কিনিলে বায়ে মাহঁতৰ কাৰণে। কিন নহ'লে বজাৰ কৰি গৰম লাগিছে। এতিয়া আমাৰ ভাগিনৰ লগত মই খাই বজাৰ কৰা হৈ গ'ল। এতিয়া আমি উন্নতাৰ পৰা ওলাই আছোঁ। এতিয়া গৈ আছোঁ আমি বামুণী মৈদামলৈকে। বামুণী মৈদামৰ ট্ৰেইনত সোমাম। এতিয়া ট্ৰেইনত গৈ পেলাই কুৰ্তা চাম। গোটেই ৰাস্তাই গামোচাৰ দোকান দেখিছোঁ। ইয়াতো এটা আছে গামোচাৰ দোকান অনুৰাধা চিনেমা হলৰ ফ্ৰণ্টত।
এতিয়া আমি গৈ আছোঁ অনুৰাধা বাটাৰ দোকানত, বাটাৰ শ্বপিং মল। অফাৰ চলি আছে, ইয়াতে 25% অফাৰ দি আছে বাটাৰ দোকানত। চব বস্তু ভাল লাগিছে। এয়া হ'ল বাটাৰ শ্ব'ৰুম, ইয়াতে 25% ডিছকাউণ্ট হৈ আছে। এতিয়া আমি অনুৰাধাৰ পৰা খোজকাঢ়ি গৈ আছোঁ ৰিলায়েন্স ট্ৰেণ্ডছলৈ। আমি দিনতে অহাৰ কাৰণে অলপ ভিৰ কম আছিলে, তো বজাৰ কৰি ভাল লাগিছে। এতিয়া আমি আহি পালোঁ ট্ৰেণ্ডছ, এতিয়া ট্ৰেণ্ডছত সোমাই আছোঁ। ট্ৰেণ্ডছ শ্বপিং মল। এতিয়া আমি ফাৰ্ষ্ট ফ্ল'ৰত আহি কালেকশ্যনবোৰ চাই আছোঁ। মোৰ ভাগিন ল'ৰাটোৰ কাৰণে ইয়াতে টি চাৰ্ট এটা চাইছোঁ। এতিয়া টি চাৰ্ট আৰু চাৰ্ট চাই আছোঁ আমি। এতিয়া ক'ত আছে কালেকশ্যনবোৰ সেইবোৰ আমি এতিয়া চাই আছোঁ। ভাগিনটোৱে গৈ পেলাই আইনা চাই আছে। বা মোৰ শ্বপিং মলত আহি আইনা চাই আছে দেই। কোনোবা হ'লে চুলি চাই আছে। ইয়াতে ল'ৰাবোৰৰ চাৰ্টৰ কালেকশ্যন ধুনীয়া ধুনীয়া দেখিছোঁ, কিন্তু মোৰ ভাগিন ল'ৰাটোৰ কাৰণে চাইছিলোঁ। মোৰ ভাগিন ল'ৰাটোৰ কাৰণে হাফ চাৰ্ট চাইছিলোঁ আমি, হাফ চাৰ্ট নাপালোঁ, গতিকে তাৰ কাৰণে ইয়াৰ পৰা আমি টি চাৰ্ট ল'ব লগা হ'ল। তাৰ কাৰণে টি চাৰ্ট লৈছোঁ ইয়াৰ পৰা। কাপোৰ বিচাৰি ইমান কম উৎপাদন ডাঙৰলে। এতিয়া ট্ৰেণ্ডছৰ পৰা ওলালোঁ, ট্ৰেণ্ডছৰ পৰা ওলাই এতিয়া গৈ আছোঁ ঘৰত। ট্ৰেণ্ডছত সোমালোঁ যদিও ইমান বেছি পচন্দ নালাগিলে বস্তু। কুৰ্তাবোৰ চালোঁ, অলপ দাম হোৱা যেন লাগিলে, তো মই মাত্ৰ দুটা কিনিলোঁ। টি চাৰ্ট কিনিছোঁ দুটা, এটা মোৰ কাৰণে আৰু এটা মোৰ ভাগিনটোৰ কাৰণে কিনিলোঁ। এতিয়া আমি ঘৰলৈ গৈ আছোঁ। আমি এতিয়া নাৰেংগী আহি পালোঁ। নাৰেংগীত আহি ভোক লগাৰ কাৰণে আমি এতিয়া গৈ আছোঁ খাবলৈ। লাজিজ নামৰ ৰেষ্টুৰেণ্ট এখন আছে, আমি ইয়াতে খাম এতিয়া। ব'লা। লাজিজ ৰেষ্টুৰেণ্টত আহিছোঁ এতিয়া খাবলৈ। অৰ্ডাৰ দিছোঁ ফ্ৰাইড ৰাইচ, চিকেন ফ্ৰাইড ৰাইচ অৰ্ডাৰ দিছোঁ আৰু ভাজিটোৰ কাৰণে ৰ'ল অৰ্ডাৰ দিছোঁ। এতিয়াতো আমি ৰৈ আছোঁ, এতিয়া বহুত ভাগৰ লাগিছে। খাই লওঁ, খাই পেলাই চাগে অলপ এনাৰ্জি আহে। আমাৰ কাৰণে চিকেন ফ্ৰাইড ৰাইচ আৰু মোৰ ভাগিনটোৰ কাৰণে এয়া এগ ৰোল। সি খাওঁ খাওঁ কৰিয়ে আছে, সি খায়ে ল'লে একদম এগ ৰোল। ফাইনেলি বজাৰ কৰা হ'ল, খোৱা লোৱা হ'ল, এতিয়া যাওঁ। ফ্ৰেণ্ডছ, এতিয়া ঘৰ আহি পালোঁ। ঘৰ আহি পেলাই দেখুৱাইছোঁ আপোনালোকক কি কি বজাৰ কৰিলোঁ। এয়া হ'ল ব্লাউজ কিনিছোঁ,
আৰু মাহঁতৰ কাৰণে এয়া কিনিলোঁ মই হেৰি চেণ্টাৰ টেবুলত পাৰাৰ কাৰণে এইটো কিনিছোঁ আৰু এয়া কিনিলোঁ ডাইনিং মেট আৰু এইটো মোৰ কাৰণে এটা পেণ্ট কিনিছোঁ আৰু এয়া এটা টি চাৰ্ট কিনিছোঁ মোৰ কাৰণে আৰু ভাগিনটোৰ কাৰণে এয়া গেঞ্জি আৰু ইয়াতে কিনিছোঁ আমি চেণ্ডেল 4 যোৰা কিনিছোঁ চেণ্ডেল ভাগিনটোৰ কাৰণে মোৰ কাৰণে মা আৰু ডাঙৰ বাৰ কাৰণে ফ্ৰেণ্ডছ মই যিখিনি বজাৰ কৰিলোঁ সেইখিনি মই আপোনালোকক দেখুৱালোঁ বাই কিন্তু মেখেলা চাদৰ কিনিছিলে গামোচা আৰু হেণ্ডবেগ এটা কিনিছে আৰু নিজৰ কাৰণে চেণ্ডেলো এযোৰ লৈছে গতিকে মই সেইখিনি দেখুওৱা নাই বাৰখিনি মই মোৰখিনি দেখুৱালোঁ গতিকে আজি মোৰ এই ব্লগটো ইমানতে সামৰিলোঁ যদি আপোনালোকৰ ভাল লাগিলে মোৰ ব্লগটো তেতিয়াহ'লে নিশ্চয় লাইক কৰিব শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব থেংক ইউ বাই বাই